নমস্কাৰ, মই আজি কবিতা আবৃত্তি কৰিম। কবিতাৰ শিহুনা মাক আৰু সোণ। মা সোণৰ সাধু আৰু মোক নকবি, মা ৰূপৰ সাধু আৰু মোক নকবি, মা হীৰামণিৰ মুকুতাৰ সাধু আৰু নকবি, মা মাটিৰ সাধু কথা কোলাতে বহুৱাই ল। মা বোলে সোণ, ৰূপ সোণ হীৰা আৰু মুকুতা মণিৰ যি সাধু কওঁ তোক, সি সাধু ধূলিৰ মাটিৰ পেটতে সেইবোৰ উপজিলে। মাটি আই সপোনত সোণ ৰূপ মৰকত সোণ ৰূপ মুকুতা দেখিলে। মাটিয়ে নিজকে আপুনি সলাই সোণ ৰূপ হীৰা হৈ আহিলে ওলাই। ঝিকমিক পোহৰেৰে মানুহ বোলাই।